প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। আজি স্বাধীনতা দিৱস। ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। প্ৰিয় মাতৃভূমিৰ কাৰণে সংগ্ৰামী আৰু মহাপুৰুষসকলে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। কিমান যে সংগ্ৰাম কৰিব লগা হৈছিল মাতৃভূমিৰ কাৰণে। তেওঁলোকে সংগ্ৰাম নকৰা হ'লে আমি ব্ৰিটিছৰ শাসনত থাকিব লগা হ'লহেঁতেন। সংগ্ৰামীসকলৰ কাৰণে আৰু মহাপুৰুষসকলৰ কাৰণে তিনিবৰণীয়া জাতীয় পতাকাৰ তলতে এগছি বন্তি আৰু ধূপ ধূনা জ্বলোৱা হ'ল। সঁচাকৈ কিমান যে দুখজনক কথা। তেওঁলোকে যদি সংগ্ৰাম নকৰা হ'লে আমি বাৰু জীয়াই থাকিব পাৰিলোহেঁতেননে? আমি ব্ৰিটিছৰ শাসনতে থাকিব লগা হ'লহেঁতেন। আজি আমি নিজৰ নিজৰ কামত ওলাই যাব নোৱাৰিলোহেঁতেন। কিমান যে সংগ্ৰাম কৰিব লগা হৈছিল তেওঁলোকে। আমি সেই দিনটোকে পালন কৰিবলৈ অকণমান অসুবিধা পাওঁ, ওলাই যাবলৈ দিগদাৰ পাওঁ, কিন্তু সঁচাই ভাবিলে কিবা আচৰিত ধৰণেই লাগে। আজি আমাৰ কাৱৈমাৰী স্কুল আমাৰ বৰুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ কাষতে লাগি আছে। তাৰ শিশুসকল আৰু আত্মসহায়ক গোট, তাৰপৰা পঞ্চায়তৰ কৰ্মকৰ্তা সকলোৱে লগ লাগি পেলাই আমি জাতীয় পতাকা স্বাধীনতা দিৱসৰ কাৰণে গোটেইখনে একেলগে আমি আয়োজন কৰা হ'ল। সঁচাকৈ কিমান যে ভাল লাগিল আজিৰ দিনটো। এনেকুৱা চিষ্টেম মই আজিয়ে দেখিছোঁ। মহাত্মা গান্ধীয়ে আমাৰ দেশ স্বাধীন কৰিছিল। আজি 15 আগষ্ট আমাৰ দেশৰ স্বাধীনতা দিৱস। আজি সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস পালন কৰিছে। আজি সকলোৱে পতাকা উত্তোলনো কৰিছে। আমাৰ পতাকাখন আমাৰ দেশৰ গৌৰৱ। আমাৰ পতাকাখনত 3টা ৰং থাকে। ওপৰৰ গেৰুৱা ৰংটো শক্তি আৰু সাহসৰ প্ৰতীক। মাজৰ বগা ৰংটো শান্তি আৰু সত্যৰ প্ৰতীক। তলত থকা সেউজীয়া ৰংটো উৰ্বৰতা, সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক। বগা অংশৰ মাজত থকা গাৰ নীলা অশোক চক্ৰটোত 24টা ছন্দ থাকে। সেই অশোক চক্ৰটো গতিশীলতাৰ প্ৰতীক আৰু তাৰ গাঢ় নীলা ৰঙে আকাশ আৰু সমুদ্ৰক বুজায়। আমি আমাৰ পতাকাখনক সন্মান কৰিব লাগে। আমি সকলোৱে পতাকা উত্তোলন কৰোঁতে ৰাষ্ট্ৰীয় সংগীতটো গাওঁ। এই ৰাষ্ট্ৰীয় সংগীতটো 1950 চনৰ 24 জানুৱাৰীত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। নমস্কাৰ।
Lo comida. El presidente secretario vamos a Mateo. Secretario Mateo. Presidente secretario vamos a Mateo. Gracias.
More
দিছে তোৰে জয় গান কোনো হিন্দু কোনো খ্ৰীষ্টান কোনো হয় মুছলমান কোনো বঙালী কোনো মাৰাঠী তথাপি আমি সমান প্ৰায় আমাৰ কাৰ্যসূচী শেষেই হৈছেগৈ আৰু ইহঁতৰ ভোক লাগিছে ইহঁতি মানে 7টামান বজাতে স্কুল পালেহি আহি স্কুলত আকৌ নিয়ম নীতি কৰি আকৌ আমাৰ পঞ্চায়তলৈ আহিলে সিহঁতৰ যে ভাগৰ লাগিছে ভোকো লাগিছে অকণমান সিহঁতৰ লগত ৰং ধেমালি কৰিলোঁ সঁচাকৈ সিহঁতৰ লগত আজি কথা বতৰা পাতি যিমানখিনি আমি জানিছোঁ আচলতে আমি বহুতখিনি শিশুসকলৰ পৰা জানিবলৈ ইচ্ছা নকৰোঁ সিহঁতৰ ভোকো লাগিছেগৈ মই তাকে সিহঁতক অলপ যোনে যোনে যি গান গাব পৰা গোৱা আৰু নাচা বুলি ক'লোঁ ইমান ধুনীয়াকৈ সিহঁতি মানে স্বাধীনতা আন্দোলনৰ বিষয়ে এগৰাকী কণমানিয়ে কিমান ধুনীয়াকৈ ক'লে আৰু নাচিছেও কি ধুনীয়াকৈ তাৰপৰা গানো গাইছে বহুতখিনি ভিডিঅ' কৰা আছিল কিন্তু ভিডিঅ'টো বহুত দীঘল হ'ব যে আপোনালোকেও অসুবিধা পাব সেইকাৰণে দিব নোৱাৰিলোঁ মই ইহঁতক ইয়াত ভাত দিয়া হ'ল লগতে আমিও সকলো বহিলোঁ পিছত